নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ এইটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ওদালগুৰিৰ পৰা হৰিচিঙাৰ ৰাস চাবলৈ। ঠিক আছে, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাওক। আজি হৰিচিঙাৰ ৰাস কেনেকুৱা হয় তাকে চাই আহোঁ। ওদালগুৰি ষ্টেচন পালোঁ, এতিয়া ট্ৰেইনত যাব লাগিব অলপ জেগা। ওদালগুৰি ষ্টেচনৰ পৰাই হৰিচিঙালৈকে কাটি লৈছোঁ, এনে নাযাওঁ আৰু বাপৰে 30 টকাকৈ লৈছে। আহি আছে আৰু বেছি নাই, বাপৰে বহুত টাইম ৰখিলোঁ দেই। আমাক নিবা অঞ্চন দা আহিছে ষ্টেচনক লাগি। আমি ৰখি আছো তোমাৰ কাৰণে। যাওঁ অঞ্চন দা তোৰ ঘৰত লাগি যাওঁ, তাৰ পৰা ৰাস চাব যাম। প্লেনিং মতে হ'ব আজি ৰাস চাওঁ হৰিচিঙাত। আমি ইয়াতে চাহ তাহ খাই ঘৰত ৰাসত যাম। ৰাসত যাই পেলাই আৰু ইয়াতে আহিম, আৰু ইয়াতে আহি মই যি ব্যৱস্থা কৰিছোঁ সেইটো খাই পেলাই মই ষ্টেচনত থৈ আহিম। অহা কৰি থাকিম আমি। আহি পালোঁ অঞ্জন দা তোৰ ঘৰ ন, এতিয়া অঞ্জন দাৰ ৰুমত যাম প্ৰথমে। অঞ্জন দাই আমাক আনিবই শুনাব এটা। এইটো চাওক ৰুমটো কি ধুনীয়াকৈ সাজিছে। অঞ্জন দাই ক'ব ৰুমটোৰ বিষয়ে কৈ দিয়ক অলপ। মোৰ তাৰমানে গোটেই যৌৱন কালটো এইটো মই শেষ কৰিছোঁ। এতিয়া নতুন ৰুম এতিয়া মানে কি আৰু বিয়া পাতা সময় যৌৱন কালটো এইটো বেলেগ ৰুম বনাইছোঁ আৰু মানে বিয়া পাতাৰ পিছৰ ৰুম আছে আৰু। অ'কে, আমি সেইটো চাম। এৱাৰ্ড গিলা দেখাম। এইবিলাক অঞ্জন দাই কি খেলাত পাইছিল নেকি? কিহত পাইছিল? বেডমিণ্টনত। আৰু এইটো কিহত পাইছিল? এইটো বেডমিণ্টন। এইটো বিহুত। বিহুত এইটো ভাল লাগছে না। আৰু কি কি আছে? এতিয়া আমি অঞ্জন দাৰ গান শুনিম। অঞ্জন দা এটা গান গাই শুনাব আমাক। ঠিক আছে, বঢ়িয়া। চাহ দিছে। বেলেগ বস্তু নাখিলেও এটা বস্তু খাম, সেইটো হ'ল কি পিঠা। কি ধুনীয়াকৈ বনাইছে একদম। অফ চিজনত পিঠা হয়তো, অফ চিজনেই আহি আছে তথাপিতো চিজন, কিন্তু এতিয়া খাব লাগিব আৰু বহুত কিবা কিবি এলাকা নাখাওঁ, ইমান নাখাওঁ। ঘৰৰ পৰা আমি ৰাসৰ খলাক লাগি যাওঁ না অঞ্জন দা। হৰিচিঙাৰ ৰাস। এই ৰাসৰ গেট আহি পালোঁ আৰু ৰাসৰ দুৱাৰমুখ আহি পাইছোঁ। এতিয়া ভিতৰত যাম লাহে লাহে। হৰিচিঙাৰ ৰাস। এয়া মানুহ চাওক, ইয়াৰ পৰা লাইন হৈছে আৰু লাহে লাহে। মানুহ চাওক পিছফালে। পালোঁ ছাৰ, আহি পালোঁ আৰু। এয়া আমি আহি পালোঁ হৰিচিঙাৰ ৮৩ সংখ্যক ৰাস মহোৎসৱ। বলকচোন ভিতৰৰ ফালে চাওঁ কেনেকুৱা কি আছে। কি ধুনীয়া চাওঁ ভিতৰৰ ফালে আৰু মন্দিৰৰ ফালে। ইয়াতে অঞ্জনা থিয়েটাৰ আছে নেকি? ৱাও, এইফালে চাওক, এইফালে চাওক। গোহাঁই চাম একফালৰ পৰা। এয়া
এইটো আমাৰ মেইন বস্তুটো মানে চেলফি পইণ্ট উঠিম পিছত এইটো চেলফি পইণ্ট বনাই দিছে একদম এইটো ইম্পৰ্টেণ্ট বস্তু একদম ওদালগুৰিতো আছিল ইয়াতো চব ৰাস্তাতে এইবাৰ মানে এইটো ইম্পৰ্টেণ্ট হৈ গৈছে যে চেলফি পইণ্ট লাগিবই এতিয়া আমি তলফালে যাম এইফালে কি মেলা আছে নেকি অঞ্জন দা দোকান আছে না লাইটিং কিন্তু ধুনীয়া লাইটিং কৰিছে দেই এতিয়া আমি দলং পাৰ হ'ম ইয়াতে নদী এটা আছে এই চাওক কি ধুনীয়া এইফালে চাওক এইফালে মই জুম কৰি ভালকৈ দেখাই দিম এইফালে চাওক এইফালে হেল্ল' বলক এতিয়া দলঙেদি যাম আমি অহ কি ধুনীয়া বনাইছে দেই মজা লাগছে দেই গোপিনীৰ বস্ত্ৰহৰণ এয়া চাওক মৎস্য অৱতাৰ কৃষ্ণৰ মৎস্য অৱতাৰ কুৰ্ম অৱতাৰ কুৰ্ম মানে কাছৰ অৱতাৰ কৃষ্ণৰ এইটো নৰসিংহৰ হিৰণ্যকশিপু বধ কৰিছে এইটো আছে বামন এইটো হ'ল পৰশুৰাম এখন সৰু কিন্তু খুব ধুনীয়া ৰাস কৰিছে দেই ধুনীয়া লাগিছে মানে নদীৰ পাৰত আৰু যেনিবা ৰাসখন এতিয়া অলপ আগফালে যাওঁ একো নাই জুৱাই খেলাও নেকি আজি অঞ্জন দা ডিমাটো ল'ব লাগে ডিমা এইফালে আছে কি এইফালে ষ্টেচনাৰী নে কি চব এইফালে লটাৰী খেলাবিলাক কিবা বেলেগ ধৰণৰ খেলা ডিমা মুৰ্গী আৰু হাঁহৰ মানে পইচাৰ পৰা পইচা নহয় ডাইৰেক্ট ঠিক আছে পইচা লগালে যে পইচা পায় সেইটো নহয় ভাল একচুৱেলি মানে আপুনি পইচা লগাব পাৰে 30 টকামান লগালে মানে এটা মুৰ্গী পাব 50 টকা লগালে এটা হাঁহ পাব তেনেকুৱা বলক আৰু আগফালে চাওঁ কি আছে কৃষ্ণৰ কালিয়া দমন এইবাৰ এইফালে চাম না এইফালে কি আছে চাই হ'ব তোমাৰ থিয়েটাৰ চলি আছে ৰুদ্ৰক্স থিয়েটাৰ আমি নাচাওঁ বাৰু আমি মানে সেই নহ'ল আৰু কি টিকেট নাপালোঁ এইটো ওদালগুৰি ৰাসৰ মেইন মণ্ডপটো মানে জিলাপি দোকান আহি পাইছোঁ এইফালে জিলাপি দোকান চাওক এই পিছফালে জিলাপি দোকান এই দুটা এলিয়েন এইফালে চাওক এই ৰাধা কৃষ্ণ
মোৰ ওপৰৰ পৰা উপভোগ কৰিম ৰাসৰ দৃশ্য পুৰা একদম আছে এতিয়া আমি আৰু অঞ্জন দাহঁতৰ ঘৰত যাম পিছত তাৰ ঘৰত যাম এটা আহিলে এটা কমপ্লিট চোৱা হ'ল নে কি অঞ্জন দা এতিয়া কি ঘৰত যাম না আমি ঘৰত যে খানা পিনা কৰি পেলাই গাড়ী আহিছিল তুমি এতিয়া ৰাখছা এই অঞ্জন দাহঁতৰ ঘৰত সোমাইছোঁ আৰু এইবিলাক কিবা কিবি খাব দিছে অলপ অলপ খাই লওঁ তাৰপিছত দেখি দিম থাকা ৰুম নতুনকৈ বনাইছে অঁ অঞ্জন দা এইটো ৰুম কি নতুনকৈ বনাইছোঁ আৰু এর মানে কি ডেকোরেশন বাকি আছে না কমপ্লিট হৈছে অঞ্জনদাৰ ঘৰত এটা বেলেগ বস্তু দেখা পাইছোঁ আজিৰ জেনেৰেশ্যন হৈ ৰেডিঅ' আছে মানে অঞ্জনদাই কি কয় ৰেডিঅ'ত গান শুনে এতিয়াও অঞ্জন দা কোৱাচোন ৰেডিঅ'টোৰ বিষয়ে কওক কিয় থৈ দিছ মানে এনেতো ৰেডিঅ' নাথাকে আমিতো আমাৰ ঘৰততো নাই আমি দেখাই নাই তাৰমানে ৰেডিঅ' গান শুনাৰ মাজতে বেলেগ যিমান ব্লুটুথ স্পীকাৰ থকা কিবা থকা ৰেডিঅ'টো বেলেগ আৰু ৰেডিঅ'ত আমি আগৰ পৰা গান শুনি এতিয়া আছে কিন্তু যিমান ব্লুটুথ থাকিলেও ৰেডিঅ'টো বেলেগ আছে আৰু এটা কথা কওঁ মানে আগতে মোটামুটি আপোনালোক যেতিয়া মানে বেছি আৰু মোটামুটি 10 বছৰ 15 বছৰ আগতে ডিচেম্বৰ মাহত বিশেষকৈ কেছেটবিলাক ওলাইছিল এইবাৰ কেনেকুৱা ওলাইছে না ওলোৱা নাই নে কি কচোন এইবাৰ ইয়াতে ভোক লাগিব আজিকালি কেছেটটো দেখা নাপাওঁ কিন্তু আগতে কেনেকুৱা আছিল আগতে আছিল জানমণি আৰু অঞ্জনা উচিত বিশেষকৈ ডিচেম্বৰৰ 1 তাৰিখ মানে ডিচেম্বৰত বেছিকৈ ওলাইছিল ন আৰু সেই কেছেটবিলাক চলি আছে বৰ্তমান আছে কিমান কি কেছেট আছে এটা কালেকশ্যন এই পুৰণা হৈ গৈছে কিছুমান আছে আৰু দুই এখন কিন্তু সেইটো গান শুনা মজাটো বেলেগ আছিল ন এতিয়া মাৰ্কেটত কেছেটে নাই নাই অঞ্জন দাহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি পৰিল থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে